Nadi nada nade ne nade nade এই কাহিনীটো কোনো ধাৰাবাহিক নহয় সম্পূৰ্ণ কাল্পনিক হয় ইয়াৰ দ্বাৰা কাকো অপমান বা দুৰ্বল দেখুৱাব বিচৰা হোৱা নাই কোনো ব্যক্তিয়ে বুজি পোৱাত অসুবিধা নহয় তাৰ উদ্দেশ্যে সম্পূৰ্ণ অসমীয়া ভাষা ব্যৱহাৰ কৰা হৈছে ইয়াত ব্যৱহাৰ কৰা সামগ্ৰী বা দ্ৰব্যসমূহ কেৱল শ্বুটিঙৰ কাৰণে ব্যৱহাৰ কৰা হৈছে আমাৰ কোনো ছবি নিৰ্মাণ কৰাৰ অভিজ্ঞতা নাই যদি অলপ চেষ্টাহে কৰিছোঁ যদি কোনোবাখিনিত ভুল হৈছে তাৰ বাবে ক্ষমা বিচাৰিছোঁ ধন্যবাদ যিমান যি হ'লেও ডেকা ল'ৰা আড্ডাটো থাকেই সেইটো তই আমাৰ ভণ্টিটোৰ ছোৱালীজনী কিয় ধ্বংস কৰিলি কিয় ধ্বংস কৰিলি তাৰ কাৰণে এই উচিত মূল্য শাস্তি পাবই লাগিব উঠা ঐ যা বল ইয়াকো দিবই লাগিছিল তোক মই বচাবই নালাগিছিলে তথাপিও যে মই তোক বচালো ঐ তৰালি তৰালি তোক কি হৈছে তই ইয়াত ইমান মন মাৰি বহি আছ যে কি হৈছে তৰালি তই মোক সকলো কথাবোৰ খুলি কচোন ক তোক কি হৈছে তৰালি মই এটা সপোন দেখিছিলোঁ মাহী তৰালি তৰালি ইমান দেৰি ওলাই অহা নাই তাই গৈছোঁ ঐ অনুৰাগ আমাৰ গাঁওখন কেনেকুৱা লাগিছে ঐ নকলি যে তৰালি যাওঁ বল হা কি হ'ল কি হৈছে ভাল লাগিছে নেকি ছোৱালীজনী কৰ হয় আমাৰ গাঁৱৰে ছোৱালী পতাই দিম নেকি দেখিলে তোমাকে সঁচাকে হিয়াৰে কোনো খেলি মেলি লাগে দেখো থাকিলে তুমি কাষত নাযায় নোপোৱা
সময় দিন সঁচাকে নৰবা দূৰত সঁচাকে মৰিয়ে থাকিম নাপালে তোমাক জীৱনত কনেঙ কনেঙ তৰালি অ' তৰালি তৰালি অ' তৰালি অঁ ধেত তাৰ পাছতে আমাৰ দুয়োৰে মাজত প্ৰেম হ'ল এনেকৈ এদিন হাঁহি ধেমালিৰ মাজেৰে আমাৰ দিনবোৰ পাৰ হৈ গৈছিল কিন্তু এদিন হঠাৎ অ' তৰালি চাওঁ এইফালে অঁ মা কথাবোৰ ভাল হোৱা নাই কিন্তু নাৰে নাৰা নাৰে ইমান ক'লো ইমান বুজালো বুজি নাপালা এতিয়া দেউতাই গম পালে নহয় বাবা নহয় ৰ'বা মই অনুৰাগক ইমানেই ভাল পাইছিলোঁ মায়ে গালি পৰাৰ পাছতো আকৌ মই অনুৰাগৰ কাষলৈ গ'লোঁ নাজানো অনুৰাগে মোক কি যাদু কৰিলে অনুৰাগৰ অবিহনে প্ৰতিটো পল প্ৰতিটো মুহূৰ্ত পাৰ কৰিবলৈ বহুত কঠিন হৈছিল ইমান ক'লো ইমান বুজালো বুজি নাপালা এতিয়া দেউতাই গম পালে নহয় বাবা নহয় ৰ'বা এনেকৈ এদিন হঠাৎ দেউতাৰ ভয়তে মই অনুৰাগৰ লগত পলাই গৈছিলোঁ ঐ পালহি নাম হেল্ল' তৰালি তই মোক নোকোৱাকৈ পলাই গ'লি ন কথা এটা কওঁ শুন তৰা ইমান ক'লো
ইমান বুজালো নুবুজিলে। শুন তৰালি বা, তৰালি আজিৰ পৰা আমাৰ ছোৱালী নহয়, আৰু তৰালি যদি ঘৰলৈ আহে তৰালিকো কাটিম তোকো কাটিম। তৰালিয়ে মোক নোকোৱাকৈ পলাই গ'ল। হেল্ল' 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 তৰালি, হেল্ল' 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 তৰালি। তৰালি, কি হৈছে তোমাৰ? মনটো মাৰি থকা যেন লাগিছে। এইমাত্ৰ পাহিয়ে ফোন কৰিছিলে। মই আৰু মাৰ ঘৰলৈ যাব নোৱাৰিম অনুৰাগ। তৰালি, এইফালে আহা, কাম কৰিব লাগে। অঁ মা, গৈছোঁ। কাম কৰিব লাগে, ৰাতিপুৱা ৰুমত সোমাই আছেগে। অঁ মা। তই ভিতৰলৈকে সোমাই আহিলি। মৰিলে উমৰ। মা, তাই মিচিং ছোৱালী, নাজানিহে সোমাইছিলে। অনুৰাগ, অঁ মা। চাহ খাই লোৱাই, আৰু এই তৰালিকো কৈ দিয়া। তৰালি, চাহ খাই লোৱাহি। অঁ গৈছোঁ। মায়ে মোক বোৱাৰী বুলিয়েতো মাতিব পাৰিলে হয়, আৰু মই নাজানিহে সোমাইছিলোঁ। ভালকৈওতো ক'ব পাৰিলে হয়, কিন্তু মোক কিয় তেনে ব্যৱহাৰ কৰি আছে? অনুৰাগ এতিয়ালৈকে অহা নাই যে, কেতিয়া আহিব বাৰু? তাৰ কাৰণে ৰখোতেচোন 9টাই বাজিলেগৈ। মইতো এতিয়া কল কৰোঁতে পাইছোঁ বুলিয়ে কৈছিলে। আৰে টাইম দিটো টাইমৰ মতে পাব লাগে ন, এনেকৈ কৰিলে বেয়া লাগে। ঐ পালোহি। ঐটো এতিয়া ওলাইছেহি। ইমান দেৰি লগাই দিলি যে? এই ভাই, কথা এটা গম পাইছা নাই? সি আমাৰ গাঁৱত ছোৱালী থাকোঁতেও 3খন গাঁও পাৰ হৈ মিচিং ছোৱালী বিয়া পাতিছে বে।
গম পাইছা নাই কি হ'ল খেল পুৰা হৈ গৈছে মানুহজনক ভাল খবৰটো দিম বুলি ভাবিলোঁ আজিহে কিবা দেৰি কৰিবলৈ পালে কি বা হ'ল মানুহজনৰ টাইমো বহুত হ'লচোন কেনেবাকে মানুহজনৰ কিবা হৈছে নেকি আকৌ আৰু হ'বলৈ হ'লে মোৰ কি হ'ব মদ খাই আহিছা যে বাপেৰ ঘৰ পাইছে আৰে উঠা 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 কিয় তুমি সদায় সদায় মদ খাই আহিবলৈ লৈছা কি হৈছে তোমাৰ এনেকৈ সদায় সদায় মাৰপিট কৰিলে মই জীয়াই নাথাকিম চাগে মায়েও কোনোদিনাই আঁকোৱালি নল'লে আৰু অনুৰাগেও অচিনাকিৰ দৰে ব্যৱহাৰ কৰিব ধৰিছে কাৰণ মোৰ আহিব লগা সন্তানটোৰ কথা আছে নাই মই ইয়াৰ পৰা যাবই লাগিব অনুৰাগ আজি কিছুদিনৰ পৰা তুমি মোক মদ খাই আহি মাৰধৰ কৰিছা কিন্তু মই কি ভুল কৰিলোঁ মোক এবাৰো নকলা এজনী ছোৱালীয়ে তেতিয়াহে এখন ঘৰ এৰি থৈ আহে যেতিয়া এজন সংগীক লৈ নতুন এখন ঘৰ সজা সপোন দেখে কিন্তু তুমি মোৰ সপোন আধৰুৱা কৰি দিলা আজিৰ পৰা তুমি মুক্ত অনুৰাগ এয়াই আছিল মোৰ আধৰুৱা সপোন তুমি আজিৰ পৰা নিজ ইচ্ছামতে থাকিবা পাগলী নেকি সেই যে এইখন গাঁও যে তৰালি আকৌ তৰালি নেকি মই কেতিয়াও মৰিব বিচৰা নাছিলোঁ মাহী অনুৰাগৰ ঘৰত থাকিলে মোৰ মৃত্যু হোৱাটো স্বাভাৱিক সেই ভাবিহে
অনুৰাগৰ ঘৰখন এৰি থৈ আহিছিলোঁ। অনুৰাগৰ ঘৰখন এৰি থৈ অহাৰ পাছত মোৰ এটাই ৰাস্তা আছিল, চাহ অকণমান বনাওঁগে নেকি? অঁ বনোৱাগৈচোন। তৰালি! য'ত আছ তাতেই ৰ। আৰু এখোজ আগলৈ নিদিবি। আৰু এই মানুহজনীক কৈ দিয়া, তোৰ পৰা হৈছে তালৈ যাবলৈ মন। তৰালি, তই য'ৰ পৰা আছে তালৈকে গুচি যা। কিন্তু দেউতাই মোক আঁকোৱালি নল'লে। সেয়েহে মই নিৰুপায় হৈ মৃত্যুৰ পথ বিচাৰি ল'ব লগা হৈছিল। এদিন মোৰ জীৱনলৈ এনেকৈ আন্ধাৰ নামিলে। ক'ত গৈছোঁ, কি কৰিছোঁ মই নিজেই নাজানো। মই ভাবিলোঁ মোৰ জীৱনটো ইয়াতে স্তব্ধ। এই মানুহজনী পাগলী নেকি? পাগলী নহয়, আমাৰ গাঁৱত তৰাত বেচেৰীজনী কি যে হ'ব। তৰালি নিচিনা লাগিছে, হয়নে নহয়? অঁ হয়তো। তৰালি, তৰালি, তৰালি। হেল্ল' কি? তৰালি? অ' তৰালি, তৰালি? নাই, তাই নাহিলে নহয়। নাই মানে? কিয় নাহিলে তাই? সেইফালে গৈ আছে। সেইফালে গ'ল মানে? ক'ত গৈছে তাই? সেয়েহে মই নিৰুপায় হৈ মৃত্যুৰ পথ বিচাৰি ল'ব লগা হৈছিল। তৰালি, ক'ত যোৱা? আৰু সেইবিলাক তুমি কি কৰিবলৈ আছা? মোক নাৰাখিব খুৰা। মোৰ এই দেহত থকা উশাহটোৱে যলৈকে লৈ গৈ আছে মই তালৈকে যাম। আৰু এই উশাহটোৱে য'ত মোৰ দেহটো এৰি দিব গম পাবা তৰালি তালৈকে গৈ আছে। তৰালি, এইবোৰ তুমি কি কৈ আছা? হ'ব, তুমি দুখ কৰিব নালাগে তৰালি, মই আছোঁ নহয়, চব ঠিক হৈ যাব। ব'লা আমাৰ ঘৰলৈ যাওঁ। সেইদিনা খুৰাই আঁকোৱালি নোলোৱা হ'লে মই জীয়াই নাথাকিলোঁ হয়। কিন্তু সকলো সপোন আধৰুৱা হৈ ৰ'ল মাহী।